আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম অকণমানিৰ প্ৰাৰ্থনা। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। পোহৰ দিয়া আৰু পোহৰ দিয়া, মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া, সদায় সঁচাত থাকিবলৈ মনত দিয়া বল, আমাৰ হিয়াত জ্বলক তোমাৰ জ্যোতি জলমল। সুন্দৰ তুমি য'তেই আছা, আমাক মৰম দিবা, সোণপোৱতিৰ বেলিৰ আঁৰত থাকি হাঁহিবা, তৰা জোনৰ সিপাৰতো, দূৰতকৈও দূৰণিতো আমাক হ'লে নাপাহৰিবা। যাম কোনফালে পৃথিৱীখনত, কৈ যাবা আহি ৰাতি সপোনত, নজনা নুবুজা সকলো কথা শিকাই বুজাই যাবা, সুন্দৰ তুমি নেদেখাৰ পৰা আমাৰ সেৱা ল'বা, আমাৰ সেৱা ল'বা, আমাৰ সেৱা ল'বা। ধন্যবাদ।